নমস্কাৰ বন্ধু বান্ধৱীসকল, কল্পোচ ক্ৰিয়েশ্যনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যিহেতু শীতকাল চলি আছে, সেয়েহে সকলোৰে এটা কমন সমস্যা হৈছে গৰঙা ফটা সমস্যা। এই গৰঙা ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেদৰে ঘৰতে ভেচলিন বনাই লগাব পাৰোঁ তাৰ ওপৰত আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। ভেচলিন বনাবৰ বাবে প্ৰথমতে মই লৈছোঁ এয়া ফ্ৰেছ এল'ভেৰা এটুকুৰা, মমবাতি অলপ, নাৰিকলৰ তেল আৰু এয়া সৰিয়হৰ তেল। প্ৰথমতে মই এল'ভেৰা জেলখিনি উলিয়াই ল'ম আৰু মম টুকুৰা সৰু সৰুকৈ কাটি ল'ম। এয়া মমখিনি এনেদৰে গুড়ি কৰি ল'লোঁ আৰু এল'ভেৰা জেলখিনিও উলিয়াই ল'লোঁ। এয়া মই একেবাৰে এল'ভেৰা জেলখিনি জুখি লৈছোঁ। ইয়াত এই চামুচখনেৰে 1 চামুচ হৈছে এল'ভেৰা জেল। সৰিয়হৰ তেল লাগি আছে বাবে অলপ কালাৰটো বেলেগ দেখা গৈছে। ইয়াৰ পিছত মই মমখিনি আৰু সৰিয়হৰ তেলখিনি আৰু নাৰিকলৰ তেল এই আটাইখিনি ধুনীয়াকৈ বাতিটোত মিহলাই ল'ম। এয়া মই গোটেইখিনি বস্তু বাতিটোত মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি ভালদৰে গলিবৰ বাবে ইয়াক কিছু সময় উতলাব লাগিব। তাৰ বাবে মই বেলেগ পাত্ৰ এটা লৈছোঁ, যিটো গেছত বহাই দিব পাৰোঁ। এতিয়া এই পাত্ৰটোত এই আটাইখিনি বস্তু লৈ এইখিনি কিছু সময় উতলিব দিম আৰু ইয়াতে 4টা বস্তু মই সমান সমান পৰিমাণৰ লৈছোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখি এইখিনি কিছু সময় উতলিব দিম আৰু 3-4 মিনিটমান উতলাৰ পিছত মমখিনিও গলি যাব। তাৰপিছত মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু যেতিয়ালৈকে এইখিনি সম্পূৰ্ণ ঠাণ্ডা নহয় তেতিয়ালৈকে এইখিনি লৰাই থাকিব লাগিব, নহ'লে মমখিনি তলত বহি যাব আৰু সৰিয়হৰ তেলখিনি ওপৰত উঠি থাকিব। সেয়েহে ঠাণ্ডা নোহোৱালৈকে এইখিনি মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব। এতিয়া দেখিছে এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈছে, গোট মাৰিছে আৰু সুন্দৰ ভেচলিন তৈয়াৰ হৈ গৈছে। এতিয়া মই যিকোনো পাত্ৰ এটাত এইখিনি ৰাখি থ'ম, কিন্তু চাব লাগিব পাত্ৰটো পৰিষ্কাৰ আৰু শুকান হ'ব লাগিব। এতিয়া জানিব লাগিব যে এইখিনি কেতিয়া আৰু কেনেকৈ লগোৱা উচিত। এই ভেচলিনখিনি লগোৱাৰ আটাইতকৈ উৎকৃষ্ট সময় হৈছে ৰাতি শোৱাৰ আগত। শোৱাৰ আগতে ভৰি দুখন ভালদৰে ধুই শুকানকৈ মুচি তাৰপিছত ফটা অংশত এই ভেচলিনখিনি লগাই এনেদৰে কিছু সময় মাছাজ কৰি দিলে হ'ল। কিন্তু মনত ৰাখিব, এই ভেচলিনবিধ ওঠত বা গালত নলগাব। আৰু যদিও মই হাতত লগাই দেখাইছোঁ, ইয়াক হাতত লগালেও এই খাদ্যৰ লগত মিহলি হৈ আমাৰ অনিষ্ট কৰিব পাৰে, যিহেতু ইয়াত মমবাতি দিয়া আছে।